মই কৈছিলোঁ নে ইয়াৰ দুটা সদায় ইয়াতে থাকে তো এজ ইউজুৱেল ৰাতিপুৱাই অফিচ যাওঁ বুলি ওলাই আহিলোঁ ছাগলী গুড মৰ্ণিং ক'ব গৈছিলোঁ বাট ছাগলীটো ইগন'ৰ কৰি গুচি গ'ল মোৰ গাড়ীখনো মাজে মাজে ভাবে চাগে মোৰ মালিকটো কম এলেহুৱা নহয় গাড়ীখন চাফা কৰি মই আহিলোঁ অফিচৰ ফালে এণ্ড আহোঁতে ৰাস্তাত ফুলডালো খাই দি মই পালোহি অফিচ আজি কিন্তু ইয়াৰ দুটা একেলগে আছে কাজিয়া ভাগিল চাগে অফিচ আহি পাই ৰ'দ পোৱাও বুলি অলপ বাহিৰতে ওলাই আহিলোঁ বম ঠাণ্ডা দি আছে কিন্তু এইকেইদিন এণ্ড লগতে দুটা কপৌ চৰাইও দেখা পালোঁ ৰাতিপুৱাই দুটা কপৌ চৰাই দেখিলে দিনটো বোলে ভালে যায় এনিৱে সিহঁতৰ জেগাত থৈ মই মোৰ কাম ষ্টাৰ্ট কৰি দিলোঁ কাম কৰিয়ে আছিলোঁ এনেতে অফিচৰ দাদা এজনে কাপ নুডলছ লৈ আহিলে কামৰ মাজত কেতিয়া লাঞ্চ টাইম হ'ল গমেই নাপালোঁ এনিৱে তাৰপিছত আমি গোটেইকেইজনে বহি কাপ নুডলছ খালোঁ খাই লৈ কাম কৰিব বহিছিলোঁহে কোনোবাই আকৌ মিঠাই আৰু চিংৰা লৈ আহিলে মিঠাইকেইটাই মুখা কৰি আছিলে কিন্তু মোৰ উঠি যোৱাৰহে হেলা সেইটো কাৰণে মই বৰদাকে ক'লোঁ মিঠাইখিনি আগুৱাই দিব এণ্ড তেতিয়া খোৱাহে কথা মই ভাবিছিলোঁ দিনটো ইমান ভালকৈ যাই আছে তেতিয়াই মনত পৰিল যে এইকেইটাক দেখিছিলোঁ ৰাতিপুৱা আপোনালোকেও বাৰু ভাবে নেকি যে কপৌ চৰাই দেখিলে দিনটো ভালে যায় বাট এইটো পিছে মনৰ ভাৱহে এটা এনিৱে লগ পাম কালি তেতিয়ালৈকে লাইক শ্বেয়াৰ এণ্ড ফ'ল' মি ফৰ মোৰ ভিডিঅ'ছ